পুৱাই এক দুখবৰ সমগ্ৰ অসমবাসীয়ে আজি কান্দিছে কিয়নো এছআই জোনমণি ৰাভাৰ হঠাৎ ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। জখলাৰ বন্ধাত নিশা প্ৰায় 1:30 বজাত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত জোনমণি ৰাভাৰ থিতাতে নিহত হয়। উজনি অসমলৈ অকলশৰে গাড়ী চলাই আহিছিল বুলি জানিব পৰা গৈছে। এই খবৰটোৱে সমগ্ৰ অসমবাসীকে কন্দুৱাই তুলিছে কিয়নো সমগ্ৰ অসমতে প্ৰায় চৰ্চিত এটা নাম হৈছে জোনমণি ৰাভাৰ। ৰাতি প্ৰায় 1:30 বজাত অকলশৰে উজনি অসমৰ অভিমুখে আহি আছিল জোনমণি ৰাভা আৰু ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত থিতাতে নিহত হয় এছআই জোনমণি ৰাভাৰ। এই খবৰটোৱে কন্দুৱাইছে সমগ্ৰ অসমবাসীকে। সঁচাই এগৰাকী সৎ সাহসী আৰক্ষী বিষয়াক আমি সকলো অসমবাসীয়ে হেৰুৱাবলগীয়া হ'ল। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।